আপুনি নামঘৰলৈ আহি আজি ভাগৱত অনুষ্ঠানটোত থাকিব পৰা নাই, কিন্তু তাৰ পৰিৱৰ্তে আপুনি আজি যদি আৰ্তজনক ক'ৰবাত সহায় কৰিছে, ক'ৰবাত যদি ৰক্ত দান কৰিছে, আপোনাৰ সেয়া সেৱা, সেয়া ঈশ্বৰে পাব। সেৱা বুলি কোৱাৰ লগে লগে মই আৰু এটা কথা এইখিনিতে উনুকিয়াবলৈ পালে ভাল পাম যে শ্ৰীমন্ত শংকৰদেৱ সংঘই সেৱা কৰিবৰ বাবে আমাৰ যুৱকসকলক এটা সুবিধা দিছে। সেই সুবিধা কি জানেনে? সকলোৱে জানে, সেয়া হৈছে সেৱা বাহিনী। গতিকে সেৱা বাহিনীৰ যিসকল ইয়াত সেৱক সেৱিকা আছে, সেইসকল সেৱক সেৱিকাক অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ। সেৱা আৰু বাহিনী এটা সংগঠন। সেৱা চাওক, আপোনালোকে নাভাবিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘত কেৱল সেৱা বাহিনীক এই অধিৱেশনত পাত পেলাবলৈ নিয়ে। আপোনালোকে নাভাবিব আপোনালোকৰ সন্তানক যে পঠিয়াই কেৱল মাত্ৰ অধিৱেশনত কাম কৰিবলৈ ল'ৰা ছোৱালীকেইটাক নিলে সেয়াই সেৱা বাহিনীৰ সিমানতে দায়িত্ব, সেয়া নাভাবিব। সেৱা ই মানুহৰ সেৱা কৰিবলৈ শিকায়, সেৱা কৰ্ম কৰিবলৈ শিকায় সেৱা বাহিনীয়ে। যিসকল পিতৃ মাতৃয়ে এতিয়ালৈকে আপোনালোকৰ সন্তানক সেৱা বাহিনীত পঠিওৱা নাই, সেইসকলক অনুৰোধ জনাম, অন্ততঃ আপোনালোকৰ সন্তানক সেৱা বাহিনীলৈ এইবাবেই পঠিয়াব যে আপোনালোকৰ সন্তানে মানুহ চিনিবলৈ শিকিব, নিজকে মানুহ বুলি গঢ়িবলৈ শিকিব। কাৰণ এতিয়া যুঁজখন মানুহ হোৱাৰ। আমি দুঠেঙীয়া হ'ব পাৰোঁ, চকু দুটা থাকিব পাৰে, নাক থাকিব পাৰে, এটা চুলি দি আমাৰ এই মস্তিষ্ক থাকিব পাৰে, কিন্তু এই ভিতৰত যদি একো নাথাকে লাভ নাই। এই শৰীৰটো লৈ থাকি লাভ আছে নেকি? যদি মোৰ মানৱ কৰ্মই মই নকৰোঁ, মই শিষ্টাচাৰেই যদি নাজানো, মই আজি খুব উচ্চ পদবীত আছোঁ কিন্তু মই মানুহক সন্মান কৰিবই নাজানো, মোৰ কিবা জীয়াই থাকি লাভ আছে নেকি? মানুহ হৈ কিবা লাভ আছে নেকি? মই আজি কোটি টকাৰ গৰাকী, কিন্তু মই মানুহ নাই, মোৰ কাষত কোনো নাই, মোৰ লগত আত্মীয়, মোৰ পৰিয়ালৰ লোক কোনো নাই, মই অহংকাৰী, মই জীৱনটো জীয়াই থাকিব পাৰিমনে তেনেকৈ? নোৱাৰোঁ। মানুহ হ'ব লাগিব। আৰু সেই মানৱ ধৰ্ম শিকিবৰ বাবে অন্ততঃ আপোনালোকে সেৱা বাহিনীত আপোনালোকৰ সন্তানক পঠিয়াব। সেৱা বাহিনীৰ সেৱা কৰ্ম একদম সৰু সৰু, মই যদি সাধাৰণভাৱে বুজাওঁ, যিসকল ইয়াত সেৱা বাহিনীৰ প্ৰতি আগ্ৰহী সেৱক সেৱিকা আছে, এই যে আপোনালোকৰ আজি দায়িত্ব পৰিলে ধৰি লওক ভোজনালয়ত আপোনালোকে পাত পেলাব লাগে, সেইটো কিন্তু বেয়া কৰ্ম নহয় দেই, কাৰণ ভগৱান শ্ৰীকৃষ্ণই পাত পেলোৱা সেই দায়িত্বভাৰে লৈছিল। গতিকে সেই কৰ্মভাগ আজি আপোনাৰ ভাগত পৰিলে, সেৱা। আপোনাৰ ভাগত আজি পৰিলে যে ৰাস্তাৰে কেইবাখনো যিহেতু গাড়ী আহিব, গাড়ীখিনি কেনেকৈ পাৰ্ক কৰিব লাগিব সেইটো আপুনি চাই দিছে, আপুনি তাত সেৱা। আপোনাক ক'লে যে বহি থকা ভকতসকলক অকণমান চাহ দিয়াত সেৱক সেৱিকাসকলে সহায় কৰিব লাগে, আহকচোন কেইগৰাকীমান সেৱক সেৱিকা, লগে লগে আপুনি চাহ দিয়া কামটোত লাগি গ'ল, সেয়া আপোনাৰ সেৱা। মই সৰু সৰু কিছু উদাহৰণ দিছোঁ বুজি পাবৰ বাবে যে সেয়া সেৱা। সেৱা বাহিনীয়ে আজিৰ তাৰিখত মই এতিয়া কথা কৈ থাকোঁতেই ৰক্ত দান কৰি আছে। সেইসকল সেৱা বাহিনীৰ ল'ৰা ছোৱালী, আমাৰ সেৱক সেৱিকা প্ৰতি মুহূৰ্ততে সক্ৰিয় হৈ আছে। পৃথিৱীৰ কোনো এটা প্ৰান্তত আধ্যাত্মিক এটা অনুষ্ঠানৰ ইমান বিশাল এনে এটা দল নাই যিটো দলৰ যুৱক যুৱতীয়ে এনে কৰ্ম কৰি আছে। গতিকে আমি গৌৰৱান্বিত, আমাৰ বাবে এই পদক্ষেপটো গ্ৰহণ কৰিছিল শ্ৰীমন্ত শংকৰদেৱ সংঘই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্ম আঁচনিত হৃদপিণ্ড স্বৰূপ বুলি উল্লেখ কৰিব বিচাৰিম যে হৃদপিণ্ড হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী। কাৰণ যুৱ সংগঠনটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকেহে এয়া মজবুত হৈ থাকিব গোটেই শ্ৰীমন্ত শংকৰদেৱ সংঘ। গতিকে সেই ক্ষেত্ৰত সেৱা বাহিনীৰ অংশগ্ৰহণ আটাইতকৈ গুৰুত্বপূৰ্ণ। সেৱাৰ কৰ্মৰ প্ৰতি আপোনালোকে আকৰ্ষিত কৰক। আইসকলক ক'ব বিচাৰিম যে আধ্যাত্মিক গোটেই পৰিৱেশটো আপোনালোকৰ ঘৰখনৰ পৰা সৃষ্টি হয়। আপুনি হাঁহি মুখে আপোনাৰ স্বামীক যদি কামলৈ পঠিয়ায়, আপুনিও কামলৈ যায়, কিন্তু যোৱাৰ সময়ত যদি আপুনি এটা মিচিকিয়া হাঁহি মাৰি দিছে, আপোনাৰ দিনটো সেইদিনা ভাল, এটা ধনাত্মক বাতাবৰণ। কিন্তু আপুনি যদি গুমুঠা মনেৰে থাকে, সেইদিনা গুমুঠা মনটোৰ প্ৰভাৱটো আপোনাৰ সন্তানৰ ওপৰতো পৰিব যে আজি মাৰ কিবা এটা হৈছে, মায়ে কিয় বা এনেকৈ থাকিল। আপোনাৰ স্বামীৰ ওপৰতো পৰিব যে আইগৰাকীৰ আজি কিবা এটা হৈছে, কিবা এটা দুখ। এই প্ৰভাৱটো যে থাকে, সেই আধ্যাত্মিক চেতনাটো আপোনালোকৰ জৰিয়তে আৰম্ভ হ'ব লাগিব। এটা কুন্তীয়ে সুধিছিল, গান্ধাৰীৰ সৈতে কুন্তীৰ কথা বতৰা চলি থাকে সঘনে, যে কুন্তীক বাৰে বাৰে গান্ধাৰীয়ে সুধি থাকে যে তোমাৰ পঞ্চ পাণ্ডৱৰ এনেকুৱা কি গুণ তুমি কিহৰ জৰিয়তে দিলা যে যিটো গুণৰ বাবে 100 পুত্ৰৰ সম হ'ব নোৱাৰিলে, সদায় উদ্ধত থাকিল, কি খুৱালা? আমাৰতো সাধাৰণতে মানুহে দেখিলেই লগে লগে নকয় জানো, ল'ৰাটো কি খুৱাইছেও বৰ ধুনীয়াটো হৈছে, কয়নে? কি খাইছেও বৰ শকত হৈছে, কি খাইছ বৰ ধুনীয়াজনী হৈছ, এই কথাটোৱে নকয় জানো? গতিকে গান্ধাৰীয়েও তেনেকৈ সুধিলে যে কিনো খুৱাইছে, ইমান ভাল ল'ৰা ছোৱালী হ'ল, এই যে কি খুৱাইছে বুলি কথাটো সোধাৰ লগে লগে তেতিয়া ইমান সুন্দৰ এটা উত্তৰ দিছে। উত্তৰটো কেনে আছিল জানেনে? যে প্ৰসাদ যেতিয়া ৰান্ধিছিল তেতিয়া ঈশ্বৰৰ নামত এমুঠি প্ৰসাদ ৰাখি থৈছিল। এই যে আমি গুৰু দেও নাম ভকত,
সেই অনুপাতে আমিও এমুঠি প্ৰসাদ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী সংগীয়ে ৰাখি নথওঁ জানো সেই প্ৰসাদ মুঠি সেই চাউল মুঠি যে আমি আগবঢ়াই থওঁ সেই চাউল মুঠিৰ কথা কৈছে তেনেকৈ এমুঠি আগবঢ়াই থৈছিলোঁ আৰু তেনেকৈ ৰান্ধিছিলোঁ যে ঈশ্বৰৰ বাবে সেয়া এমুঠি আগবঢ়াই লৈছিলোঁ আৰু আমাৰ সন্তানে সেই প্ৰসাদেই খাইছিল ৰান্ধি দিয়া খুব সুখ মনেৰে সেইকাৰণে আমাৰ সন্তান ঈশ্বৰ প্ৰাপ্তি হ'ল ঈশ্বৰে কৃপা কৰিলে গতিকে সেই যে এমুঠি চাউল আপোনালোকে সদায় ৰান্ধোতে যে আগবঢ়াই থৈ যাব লাগে সেই কথাটো নাপাহৰিব এইটো মনত ভাৱ নানিব যে সেই এমুঠি চাউল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আপোনালোকৰ আঞ্চলিকৰ সভাপতি আপোনালোকৰ জিলাৰ সভাপতি সম্পাদকে সেই চাউল মুঠি খাই দিলে সেইটো নাভাবিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিয়ে খাই দিলে চাউল মুঠি এমুঠি এমুঠি চাউল শেষ চাউলখিনি দি আছোঁ ক'লৈ গৈছে চাউল ঠিকনা নাই খাই দিছে চাউল পইচা মাৰিছে এই কথাবোৰ যে টুলুঙা কথা কিন্তু এই চিন্তাবোৰ আহে নাই কিছু লোকৰ মনত সদায় চাউল দি আছোঁ ক'লৈ গৈছে চাউল সেয়া ঈশ্বৰৰ দান বুলি ভাবিব এইবাবেই যে আপুনি সেয়া যদি তেনেকৈ নিদিয়ে আপুনি এটা কামো কৰিব পাৰে আমাৰ সুবিধা যে আমি এটা অনুষ্ঠানৰ ভিতৰত আছোঁ গতিকে আমি এটা সৎ কামত লগাইছোঁ যিসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী নহয় সেইসকলেও সেই কাম কৰিব পাৰে আৰু মাহৰ মূৰত যেতিয়া আপোনালোকৰ চাউলখিনি গোট খাব সেই চাউল যিগৰাকীৰ ঘৰত এমুঠি খাবলৈ নাই যিগৰাকীৰ ঘৰত নিশা চাউল মুঠিৰ বাবে চিন্তা কৰিবলগীয়া হয় সেই ব্যক্তিগৰাকীৰ হাতত আপুনি এমুঠি এমুঠিকৈ থৈ যোৱা সেই চাউলৰ টোপোলাটো আপুনি তুলি দিব আৰু সেই ব্যক্তিগৰাকীয়ে যিটো সন্তুষ্টিৰ হাঁহি মাৰিব সেয়াই আপোনাৰ আশীৰ্বাদ সেয়াই আপোনাৰ পৰোপকাৰ আমি এটা অনুষ্ঠানৰ ভিতৰত আছোঁ সেয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ আমি বছৰি কিবা এটা আগবঢ়াই আছোঁ আৰ্থিক সাহাৰ্য আগবঢ়াইছোঁনে আচৰিত হওঁ যে কেৱল মাত্ৰ বছৰটোত আমি 2 টকা দিব লাগে সেৱা বাহিনীৰ বাবে 2 টকা ফুচকা খাওঁতে 10 টকা যায় চিপছৰ পেকেট এটাত 5 টকাৰ পৰা 10 টকা 20 টকা যায় ল'ৰা ছোৱালীয়ে প্ৰতিদিনে কিমানটা চিপছৰ পেকেট খায় আপোনাৰ সন্তানক বছৰত আপুনি 2টা চিপছৰ পেকেট খোৱা কম কৰি দিয়ক সেই 10 টকাটোতো আপুনি দান দিব পাৰিবনে বছৰত 2 টকাটো দিবলৈ ইয়াত থকা কাৰোবাৰ অসুবিধা নেকি নিশ্চয় নহয় আপোনালোকৰ মনটো নিশ্চয় বহল যে সেই 2 টকাটো অন্তত আমি দিব পাৰিম সেই যে 1 টকা 2 টকাকৈ অনুদানবোৰ উঠে তেনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই গঠনমূলক কাম কৰি আছে কাৰণ এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ মাহ প্ৰসাদ খোৱাত ব্যস্ত হৈ থকা নাই কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘই শিক্ষাৰ বিপ্লৱ কৰিছে শিক্ষাৰ আন্দোলন কৰিছে কেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ জৰিয়তে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিছে ক্ষুদ্ৰ উদ্যোগ গঢ়ি ধূপৰ উদ্যোগ গঢ়িছিল কেইটামান দিন আগে এতিয়াও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিখন অধিৱেশনৰ আগত কি হয় পাচলি কিনি আনিবলগীয়া নহয় বাহিৰৰ পৰা ভকতসকলে নিজেই খেতি কৰে সেই পাচলি খেতি কৰে ধান খেতি কৰি সেই ধান কাটি সেই চাউল আনি সিদ্ধ প্ৰসাদ সিজাই ভকতক দিয়ে গতিকে সেয়া কৰ্ম সংস্কৃতিৰ নিদৰ্শন গতিকে সেইখিনি আমাৰ হাতত আছে আমি এতিয়া মাত্ৰ সহযোগিতা আগবঢ়োৱাৰ সময় আলোচনা আমাৰ মাজত বহু থাকিব সমালোচনা আমাক বহু থাকিব সমালোচনা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক কোনোবাই কৰা নাছিল নেকি কৰিছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক গুৰুজনা ঢুকাই যোৱাৰ পাছত গুৰুজনা নোহোৱা হৈ যোৱাৰ পিছত ইমান পৰ্যন্ত সমালোচনা কৰিছিল যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আঁতৰি যাবলগীয়া হৈছিল কেইটামান দিন আমিতো সাধাৰণ মনুষ্য কলিকালত জন্ম হোৱা এনে মনুষ্য আমাৰ হাতত সমালোচনা থাকিবই আমি প্ৰতিটো খোজত সমালোচনা থাকিবই কিন্তু তাৰ মাজত মানুহ হোৱাৰ সেই যুঁজখন প্ৰথম অহংকাৰী নহ'ব অহংকাৰী মনটোৱে আমাক ক'ৰবাত শেষ কৰি দিব অহংকাৰ নাৰদে কৰিছিল নাৰদে কেনেকৈ কৰিছিল নাৰদেতো গীত গায় সুৰ কৰে নিজে নাৰদে ভাবি থাকে মই বিৰাট ভাল গাওঁ খুব ভাল গাওঁ মই তো নাৰদে গীত গোৱাৰ লগে লগে কি হয় কাঠ পচি যায় শিল গলি যায় সাগৰত ঢৌ উঠে পানী উফন্দি উঠে তো নাৰদে ভাবে যে কি মই ইমান ভাল গাওঁ মোতকৈ ভাল গোৱা আৰু কোনো নাই তো এদিন নাৰদে গীত গাই গাই স্নান কৰি আছে তো তেনেকুৱাতে দেখিলে যে শিল এটুকুৰা ওপৰত উঠি কপিকুলে গীত গাই আছে অৰ্থাৎ এটা বান্দৰে গীত গাই আছে আৰু ইমান ধুনীয়াকৈ গাইছে আচৰিত হৈ গ'ল যে নাৰদেতো তেওঁৰ বিনাখনি কাষতে থৈছিল তাৰ পাছত দেখিছে যে নাৰদে গীত গাই আছে তেওঁ গীতটো গাই আছে নাৰদটো আচৰিত হৈছে যে মোতকৈ ধুনীয়াকৈ গীত গাব পৰা ইয়াত কোনোবা ওলাল আচৰিত হৈছে অকণমান মনে মনে অকণমান লাজো পাইছে অহংকাৰী মনটো কিন্তু শেষ হোৱা নাই তেতিয়াও তাত দেখিছে যে লাহে লাহে কি কৰিছিল তেওঁ যি ঠাইত তেওঁ বাদ্যযন্ত্ৰ ৰাখিছিল তেওঁ বাদ্যযন্ত্ৰ ভাগ কি হৈ আছে তেতিয়া এই যে কপিকুলে বান্দৰে যেতিয়া গীত ভাগ গাই আছে শিলটো কি হ'ল গলি 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 সেই তেওঁৰ বাদ্যযন্ত্ৰ ভাগ আধা পুতি পেলালে তাৰ পাছত এতিয়া নাৰদে উঠি অহাৰ পিছত ভাবিছে তেতিয়াও ভাবি আছে দেই নাৰদে মইতো গীত গালে এনেও আকৌ শিল গলি যাব
এনেওতো কাঠ পচি যাব, মই আকৌ গীত গাম, মোৰ বাদ্যযন্ত্ৰ ভাগ উলিয়াই ল'ম। নাৰদে গীত গাইছেহে গাইছে, সুৰ লগাইছেহে লগাইছে, কিন্তু পৰা নাই। নাৰদে গীত ইমানেই গাইছে, তথাপিও ইমান শুৱলাকৈ গাইছে, তথাপিও কিন্তু শিল গলাব পৰা নাই। মনত যে অহং ভাৱটো আছে। তাৰ পাছত কি কৰিলে, সেই কপিকুলৰ ওচৰত সেৱা লৈ বোলে, আপুনি মহান, মোক এটা সহায় কৰকচোন, যে আপুনি যে গীত ভাগ গালে, আপুনি গীত গোৱাৰ লগে লগে যে শিল গলি গ'ল, কাঠ পচি গ'ল, নৈত যে ঢৌ উঠিল, বিলত যে ঢৌ উঠিল, আমি গালোঁ তেনেকুৱা হৈছিল, কিন্তু আজি কিয় হোৱা নাই, মোক এই কথাটো কওকচোন। তেতিয়া বান্দৰটোৱে কৈছে যে আপুনি যেতিয়া আগতে গীত গায়, আপুনি আনন্দ মনেৰে গায়, তাত কোনো আপুনি স্বাৰ্থ নাৰাখে। নাৰদে আকৌ গীত গালে, আৰু নাৰদৰ গীত শুনি আকৌ শিল কঁপি উঠিল, লগে লগে শিল গলি গ'ল। এটা প্ৰবাদ, লগে লগে বাদ্যযন্ত্ৰ ভাগ হাতত ল'লে নাৰদে। সেইদিনা নাৰদে অনুভৱ কৰিছিল যে অহং ভাৱটো কি। আমিও যদি সাধাৰণ মনুষ্যই মনত সেই মই বৰ ভাৱটো লওঁ, মোতকৈ আৰু শ্ৰেষ্ঠ কোনো নাই, এই কথাষাৰ যদি আমি মনত লৈ কঢ়িয়াই ফুৰোঁ, এই কথাষাৰতে যদি আমি জীয়াই থাকোঁ, তেনেহ'লে আপুনি চাব আপুনি আকাশতহে চাং পাতি আছে, আপোনাৰ কাষত কোনো নাই। ভাল মানুহৰ সান্নিধ্য, ভাল মানুহৰ লগ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সৈতে সংগ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ, সেই সান্নিধ্য যদি নাপালেহেঁতেন, আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকো হয়তো আমি এনেকৈ নাপালোহেঁতেন, হয়তো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱকো আমি তেনেকৈ নাপালোহেঁতেন। সেই সম্পৰ্কটো, আমি সেই সম্পৰ্কটোৰ এতিয়া মূল বুজিব লাগে। ভাল মানুহৰ সান্নিধ্যলৈ আপুনি নিজেই যাব লাগিব, ভাল মানুহগৰাকী আপোনাৰ কাষলৈ নাহে। গতিকে আপুনি নিজেই সিদ্ধান্ত ল'ব লাগিব যে আপুনি কেনে মানুহৰ কাষত থাকে। মানুহৰ সেৱা কৰিবৰ বাবে এটা মন এতিয়া স্থিৰ কৰি লোৱাৰ সময়। আধ্যাত্মিক সেই দিশটোৰ সৈতে জড়িত হৈ থাকি অন্ততঃ সেইখিনি উপলব্ধি কৰিব যে হৃদয়ত আধ্যাত্মিক এটা চেতনাৰ প্ৰয়োজন। আমি সকলোৱে জানো যে গোটেই দেহটো, আমি যদিও মানৱ হৈ আছোঁ, মানুহ হৈ আছোঁ, ই সফল হ'ব একমাত্ৰ গুৰুজনাই কৈ থৈ যোৱাৰ জৰিয়তে, যে নাম ধৰ্মৰ জৰিয়তে আমি সফল হ'ব পাৰিম। আমি নাম ল'বই লাগিব, আমি ঈশ্বৰ চিন্তা কৰিবই লাগিব। নামঘৰলৈ আহিছোঁ যেতিয়া, আমি ঈশ্বৰ চিন্তা কৰি আমি এক শৰণ হৰিনাম ধৰ্মত আমি শৰণ লৈ এক ঈশ্বৰবাদৰ প্ৰতি আমি বিশ্বাসী হ'বই লাগিব। আপুনি কৰ্ম কৰি যাওক এক ঈশ্বৰবাদৰ প্ৰতি বিশ্বাসী হৈ, আপোনাৰ ভাল কৰ্মৰ ফল আপুনি এইটো জনমতেই পাব, আপুনি বেয়া কৰ্মৰ ফল এইটো জনমতেই পাব। যীশু খ্ৰীষ্টই কৈ থৈ গৈছিল যে আকৌ এখন নৰক আৰু স্বৰ্গ নাই, ইয়াতেই আছে। বেয়া যদি কিবা কৰিছে ইয়াতেই পাব, আৰু ভাল যদি কিবা কৰিছে ইয়াতেই পাব। কেলৈনো আহিলা ভাৰস্তৰ মাজলৈ, যাবা সকলো এৰি থৈ, পাপ পুণ্যৰ পৃথিৱীত যাবগৈ লাগিব, জমে পাচিব নিবলৈ, অ মনাই জমে পাচিব নিবলৈ আহিবই। পাপ পুণ্যৰ টোপোলা লগত সাজু কৰি ৰাখক, কি কৰিলে কি নকৰিলে। গতিকে ওপৰজনে চাই আছে, ওপৰত এটা CCTV আছে বুলি মই কওঁ। অনুষ্ঠানলৈ গ'লে কওঁ ছাত্ৰসকলক যে আজিকালি মহাবিদ্যালয়, বিদ্যালয় সকলোতে CCTV থাকে, অনুষ্ঠান প্ৰতিষ্ঠানত CCTV থাকে, আৰু আমাৰো CCTV এটা আছে। আমাৰ CCTV সেই ভাগ, আমাৰ CCTV ওপৰৰ ভাগ। গতিকে আপুনি অনুষ্ঠানত থকা CCTV এটা অফ কৰি থ'লে নোহোৱা হৈ যাব, ডাটা ডিলিট হৈ যাব। কিন্তু ওপৰত থকা CCTVটো এনেকৈ ল'ব, সেই CCTVৰ পৰা আপুনি কেতিয়াও ডিলিট কৰিব নোৱাৰে, একো আপুনি আঁতৰাব নোৱাৰে। গতিকে ওপৰত থকাজনে সকলো হিচাপ নিকাচ কৰি ৰাখিছে। আপুনি সেই হিচাপ নিকাচৰ প্ৰতি এতিয়া লক্ষ্য ৰখাৰ সময়। আপোনালোক সকলোলৈকে এই অনুষ্ঠানভাগিত অংশ ল'বলৈ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু মোৰ অকণমান নিয়মবোৰ ওলোটা। আৰম্ভণিতেই সভাৰ সম্বোধন নধৰোঁ, সভাৰ সম্বোধন শেষত, অৰ্থাৎ কৃতজ্ঞতাৰ সেৱা সদায় শেষত জনাওঁ। গতিকে আজি নাৰায়ণপুৰ আঞ্চলিকে আয়োজন কৰা 30 সংখ্যক আই মাতৃ সমাৰোহ, 31 সংখ্যক যুৱ সমাৰোহ আৰু মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ এই জন্ম জয়ন্তী ভাগিৰ এই ধৰ্মালোচনী সভাখনৰ সন্মানীয় সভাপতি বাপগৰাকীৰ প্ৰমুখ্যে নিৰ্দিষ্ট বক্তা বাপগৰাকী, লগতে এই সভাখনিত উপস্থিত থকা প্ৰতিগৰাকী বাপ আই সমস্ত, আপোনাসৱৰ শ্ৰীচৰণত আপোনালোকৰ এগৰাকী কনিষ্ঠ, আপোনালোকৰ এগৰাকী সেৱিকাই এইখিনি সুযোগ দিয়াৰ বাবে শেষত আপোনাসৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আপোনালোক কুশলে থাকক, মনবোৰ কুশলে ৰাখক। যদিও প্ৰতিযোগিতাৰ সময়, যদিও যান্ত্ৰিক সময়, বিশ্বায়নৰ সময়, তাৰ মাজত আধ্যাত্মিক চেতনাৰে আপোনালোক জীপাল হৈ থাকক। আজি একেলগে আপোনালোকে নামঘৰত বহিছে,
একেলগে আপোনালোকে লাড়ু বনাইছে, কিছু সময় আগতে চাহৰ সৈতে লাড়ু দিলে, নিশ্চয় লাড়ু আপোনালোকে একেলগে বনাইছে। যদি লাড়ুকেইটা বনাওঁতে আপোনালোকে একেলগে বনায়, তেতিয়াহ'লে আপোনালোকেনো একেলগে কিয় মিলি থাকিব নোৱাৰিব? যদি আপোনালোকে কাৰোবাৰ সকাম এভাগি পাতিছে, যদি হাতে পাতে কৰি দিছে, কোনোবাই পাচলি কুটিছে, কোনোবাই গৈ বোলে মই প্ৰসাদকেইটাকে ধুই দিওঁ দেই, বোলে আমুকৰ বোৱাৰীজনী আহিব, তাই ভাল এতিয়া চালাড বনাব, নতুনকৈ বিয়া হৈ অহাসকলক দায়িত্ব নিদিয়ে জানো? দিয়েনে? গতিকে তেওঁলোকক দায়িত্ব দিয়ে। আপোনালোক সকলোৱে তেনেকৈ যদি এভাগি সকাম কৰিব পাৰে, এটা অনুষ্ঠান যদি কৰিব পাৰে, আপোনালোকে অন্যান্য সময়খিনিত জীৱনৰ বাকী সময়ছোৱাত আপোনালোকে কিয়নো মিলি থাকিব নোৱাৰিব? এতিয়া সময় আমি মিলি থকাৰ, এই মুঠিটো টান কৰি ধৰি ৰাখক। সমালোচনা বহু থাকিব, সমালোচনা উফৰাই আপোনালোক আগবাঢ়ি যাব। নাৰায়ণপুৰবাসী গৌৰৱান্বিত এতিয়াও হয়, পূৰ্বতেও আছিল, পৰৱৰ্তী মুহূৰ্ততো গৌৰৱান্বিত আপোনালোক হৈ থাকিব। কাৰণ আপোনালোকৰ ঠাইখিনি আকৌ কৈছোঁ পুণ্যভূমি। এই ঠাইলৈ কেইটামান দিন পূৰ্বে আহিছিলোঁ লেটেকু পুখুৰীলৈ এটা অনুষ্ঠানৰ বাবে। ইমান সুন্দৰ সঁহাৰি পালোঁ লেটেকু পুখুৰী সেই অনুষ্ঠান ভাগি কৰি। বৰ ভাল লাগিল যে গুৰুজনাৰ সেই জন্মস্থান ভাগি অন্ততঃ অসমৰ বিভিন্ন প্ৰান্তত থকা লোকসকলক অকণমান দেখুৱাব পাৰিলোঁ। এতিয়া সময় আহি পৰিছে যে গুৰুজনাই দি থৈ যোৱাখিনি আমি চৰ্চা কৰিব লাগে। গীতৰ জৰিয়তে, নাটৰ জৰিয়তে, নামঘৰৰ জৰিয়তে এইখিনি কৰিব লাগে। ভাওনা এখনৰ প্ৰদৰ্শনৰ সমান্তৰালকৈ আপোনালোকে কৰ্মশালা যদি আয়োজন কৰিছে, আপোনালোকে মনত ৰাখিব ভাওনা ভাগি যাতে সঠিক ৰূপত উপস্থাপন হৈছে। প্ৰতিগৰাকী নাৰায়ণপুৰৰ লোকে গুৰু আসনলৈ চাই অন্ততঃ প্ৰতিশ্ৰুতিবদ্ধ হ'ব, আপোনালোকৰ মাজৰ পৰা কেতিয়াও বৰগীত বিকৃত নহওক, আপোনালোকৰ মাজৰ পৰা কেতিয়াও গায়ন বায়ন বিকৃত নহওক, আপোনালোকৰ মাজৰ পৰা কেতিয়াও নাট এভাগ বিকৃত নহওক। কালি দেখিছোঁ এটা অনুষ্ঠানত সন্মুখত প্ৰতিমা, তেওঁলোকে নিশালৈ ভাওনা কৰিছে। কিহৰ যুক্তিত কৰিছে? আচৰিত হৈ গ'লোঁ। ভাওনা ভাগ পাতিছে, প্ৰতিমাৰ সন্মুখত গাই আছে বোলে শংকৰদেৱ আমাৰে, মাধৱদেৱ আমাৰে, গাই আছে বোলে শংকৰদেৱে কৈ গৈছিল কলিত হৰিনাম। যদি কলিত হৰিনামৰ কথাই কৈছা, তেন্তে তুমি ক'ত বহি আছা? সেইখিনিও অনুভৱ ৰাইজে কৰিব নোৱাৰা হ'ল। গতিকে আমি যিসকল নাহে তেওঁলোকক টানি আজুৰি আনিব নালাগে। ইয়াত যদি আপোনালোকে এতিয়া কিছুসংখ্যক আহিছে হেঁচাত পৰি, কিছুসংখ্যক এতিয়াও যদি বহি আছে, ভাবি আছে ঘৰৰ গৰু ছাগলীকেইটা সোনকালে নিব লাগিব, কেতিয়ানো শেষ হয়। কিছুসংখ্যকে ভাবিছে এঞ্জেলা চাংমাই আহিছে, অকণমান কিবা এটা শুনি যাওঁ। কিছুসংখ্যকে ভাবিছে যে নাই, অকণমান দূৰণিবতীয়া এওঁ উঠিলেহে মই যাব পাৰিম, লগতে যাব লাগিব। এই ধাৰণাবোৰ আমাৰ আছে না। আমি ইয়াত বহি আছোঁ, কিন্তু মনটো একত্ৰিত হৈ থকা নাই। গৰু ছাগলীকেইটা মনত পৰি আছে, ঘৰৰ ইটো সিটো কাম মনত পৰি আছে। সেইবোৰ অকণমান এৰিব লাগিব, মনটো স্থিৰ কৰিব লাগিব। সেইবাবেই কওঁ, এই চিন্তাবোৰ ৰাইজে কৰিবলৈ সময় হ'ল। ক'ত নাম ল'ব লাগে, ক'ত নাম ধৰ্ম কৰিব লাগে, ক'ত গানিকা বজাব লাগে, কেনেকৈ ভাওনা ভাগ প্ৰদৰ্শন কৰিব লাগে, সেই পূৰ্বতে দি থৈ যোৱাখিনি এতিয়া সঠিক ৰূপত উপস্থাপন কৰাৰ সময় আহি পৰিল। অন্ততঃ আপোনালোকে প্ৰশ্ন সুধিব লাগিব যে আপোনালোকে এইটো কিয় কৰিলে? আপোনালোকে এইটো ভুল কৰিছে নহয়, এইটো কৰিব নালাগিছিল। আলোচনা কৰাৰ প্ৰয়োজন আপোনালোকে কৰিব লাগে। এই কথাখিনি অন্ততঃ আপোনালোকে নামঘৰৰ মজিয়াত প্ৰতিশ্ৰুতিবদ্ধ হওক যে আপোনালোকৰ ঠাইখিনিৰ পৰা যাতে আমি সংবাদ মাধ্যমে তেনে বাতৰি নাপাওঁ, নহ'লে আমিয়ে আগত এটোফালি বাতৰি পঢ়িব লাগিব। কাৰণ বাতৰি পঢ়াটোৱে মোৰ কাম। সেইখিনি মুহূৰ্তত আকৌ আমিয়ে সেই কথাবোৰ পঢ়িব লাগিব। তেনে এটা পৰিৱেশৰ সৃষ্টি নহওক, সেয়াই কামনা কৰিছোঁ। আপোনালোক প্ৰতিগৰাকী কুশলে থাকক। কথাখিনি কওঁতে বঢ়া টুটা হ'ব পাৰে, গতিকে সেইখিনিত আপোনাৰ হবে, আপোনালোকৰ এগৰাকী কনিষ্ঠ বুলি, আপোনালোকৰ যি বুলি এই ক্ষেত্ৰত ক্ষমা কৰিব। সৰ্বদোষ মৰিখনৰ হেতু প্ৰভু ভগৱন্তৰ ওচৰত আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰত সেৱা জনাই, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ওচৰত সেৱা জনাই আমাৰ ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ।